পৃথক ৰাজ্য অবিহনে সমস্যা সমাধান নহয় নেকি? এয়া কেৱল মোৰ কথা নহয়, অসমৰ লাখ লাখ লোকৰ মনৰ কথা এয়া, যিসকলে মনে প্ৰাণে এখন অখণ্ড অসম কামনা কৰে। এই সত্যক কোনেও অস্বীকাৰ কৰিব যোৱা নাই যে নিজৰ অধিকাৰ হেৰুৱাই শোষিত আৰু বঞ্চিত হৈ জীৱন নিৰ্বাহ কৰি জীয়াই থাকিবলগীয়া হৈছে নামনি অঞ্চলৰ খিলঞ্জীয়া লোকসকলে। তদুপৰি তমতাবোৰৰ ইতিহাস আছে আৰু সেই ইতিহাসক আমি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। আমাৰ মনত বীৰ লাচিত বৰফুকনৰ প্ৰতি যিখিনি সন্মান, সেই একেখিনি সন্মান মহাবীৰ চিলাৰায়ৰ ক্ষেত্ৰতো আছে। এই কথাও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে ৰাজ্যখন এটা সময়ত দুভাগ হৈ পৰিছিল, কোচবিহাৰ আৰু কোচহাজো হিচাপে। পূবৰ ৰাজ্য কোচহাজো ১৭শ শতিকাত আহোম ৰাজ্যৰ অন্তৰ্গত হৈছিল। পশ্চিমৰ অংশ কোচবিহাৰ কোচ ৰাজবংশৰ হাতত থাকিছিল। ইংৰাজ শাসনৰ সময়তো সেই ৰাজ্যখন এখন প্ৰিন্সলি ষ্টেট হিচাপে তিষ্ঠি আছিল আৰু ভাৰতৰ স্বাধীনতাৰ পাছত মাৰ্জাৰ এগ্ৰিমেণ্টৰ দ্বাৰা ভাৰতীয় সংঘত সামিল হৈছিল। কিন্তু আজি এক নতুন সময়, অসমৰ অখণ্ডতা ৰক্ষা কৰি যিকোনো পৰ্যায়ৰ ৰাজনৈতিক সমাধানক অসমৰ প্ৰতিজন মানুহে হৃদয়ৰে